নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ আন এটা ব্লগলৈ। এয়া গছৰ পৰা অমৰা পাৰি আনিছোঁ। যিহেতু গৰম পৰিছে দিনৰ ভাগত অকণমান টেঙা আঞ্জা খাবলৈ মন যায় আৰু সেয়ে ভাবিলোঁ অমৰা আঞ্জাকে বনাওঁ আজি। আৰু মইনো কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে চাব। তেতিয়া আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অমৰাৰ গুটিখিনি এনেকৈ ভালকৈ ধুই লৈছোঁ আৰু ওপৰৰ কিছুমান ক'লা চামনি পৰা নিচিনা দেখাৰ কাৰণে ভালকৈ চুচি লৈছোঁ। আকৌ পুনৰ ধুই ল'ম এইখিনি আৰু এইদৰে চুচখিনি গুচাই লোৱাৰ পাছত ইয়াত টুকুৰা টুকুৰকৈ কাটি ল'ম আমাৰ হিচাপ অনুযায়ী। আমি বহুতখিনি অমৰা নলওঁ, যিহেতু অমৰা বহুত বেছি হ'লেও বহুত টেঙা হ'ব, সেইকাৰণে হিচাপ অনুযায়ীহে অমৰা ল'ব লাগিব। ঘৰৰ সদস্য সংখ্যাৰ কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি। সমান্তৰালকৈ মই আধা ঘণ্টামানৰ কাৰণে মগু দাইল তিয়াই থৈছিলোঁ আৰু এনেকুৱা কৰিলে ফুলি যায় আৰু পিচিবৰ কাৰণে সুবিধা হয়। আৰু লগতে তিয়াই থৈছিলোঁ 2 চামুচ জোখৰ সৰিয়হ আৰু এইখিনিও আমি পিচি ল'ম। মগু দাইল আৰু সৰিয়হখিনি সুন্দৰকৈ পিচা হৈ গৈছে। এতিয়া এটা বাতিত গোটেই মগু দাইলখিনি মই কাঢ়ি লৈছোঁ। এই মগু দাইলৰ পেষ্টখিনিতে নিমখ আৰু হালধি দিছোঁ আৰু সুন্দৰকৈ মাঠিবৰ কাৰণে, যাতে পিছত বৰ বনাবলৈ সুবিধা হয়। এখন কেৰাহী পাতিছোঁ, ইয়াতে মিঠাতেল দিছোঁ আৰু এই মগু দাইলৰ পেষ্টখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু এতিয়া এটা বৰ বনাই যাম। তেলখিনি গৰম হোৱাৰ লগে লগে আৰু কম জুই দিছোঁ আৰু এনেকৈ এটা বৰ মই ভাজি গৈছোঁ। 2টা ছাইড ইলটো সিলটো কৰি ভাজি যাম। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে মোৰ আজি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি নটিফিকেশ্যন আপোনালোকে সহজতে পাই যায় আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। আৰু আমাৰ এয়া বৰ ৰেডি হৈ গৈছে আৰু এই যিখিনি অমৰাৰ বাকলি কাটি লৈছিলোঁ তাত অকণমান নিমখ মিলাই দিছোঁ এনেকৈ। আৰু ইয়াত লৈছোঁ মিঠি গুটি, সেইখিনি তেলতে ফোৰণ মাৰিছোঁ। বহুত বেছি স্পাইচি নাই কৰা, যিহেতু আমি ঘৰত খাম, এখন খুব সুন্দৰ টেঙা আঞ্জা হ'ব। এতিয়া ইয়াত অকণমান হালধি দি দিছোঁ। এনেকুৱা কোনো কথা নাই যে নিমখ হালধি বাকলিতে এনেকৈ দিব লাগিব আৰু তেলত দিলেও হয়, মই মোৰ সুবিধাৰ কাৰণে এনেকৈ দিছোঁ আৰু তেনেকুৱা কোনো কথা নাই। আলু এটা সিজাই লৈছিলোঁ আৰু এই সিজোৱা আলুটো ইয়াত মিলাই দিম, মই সেইটো দেখুওৱা নাই যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু এনেকৈ দি দিছোঁ এই সিজোৱা আলুটো, দি পেলাই তেলত ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া অমৰাৰ বাকলিখিনি মিলাই দিছোঁ আৰু গুটি বেছি নাই, এতিয়া 2টাহে দিছোঁ গুটি। আৰু এইখিনি অকণমান ভাজিবৰ কাৰণে এৰি দিম যাতে কোমলি যায়। এতিয়া ইয়াত পিচি লোৱা যিখিনি সৰিয়হ সেইখিনি ইয়াত ভাজি দিম অকণমান, তেতিয়া কেঁচা গোন্ধটো গুচি যাব। আৰু এই অমৰাৰ লগতে গোটেই সৰিয়হৰ পেষ্টখিনি ইয়াত মই ভাজি দিছোঁ। মিক্সিটোত অকণমান পানী দি ভালকৈ গুলি দি ইয়াত লৰাই দিছোঁ, যিহেতু মিক্সিত বাতিত সৰিয়হৰ পেষ্ট আদি লাগি থাকে আৰু সেইখিনি ইয়াত দি দিলে বহুত ধুনীয়া হয় আঞ্জাখিনি। আৰু এইখিনি এতিয়া উতলিবৰ কাৰণে অকণমান এৰি দিম। আৰু এতিয়া যিখিনি মগু দাইলৰ বৰ মই ভাজি লৈছিলোঁ সেইখিনি ইয়াত মিলাই দিছোঁ আৰু কেইটামান বেলেগকৈ ৰাখি থৈছোঁ ফ্ৰাইকৈ, সেইখিনি ভাতৰ লগত খাব পাৰিম। আৰু এতিয়া সম্পূৰ্ণৰূপে উতলিবলৈ দিম। যদি নিমখ দিবলগীয়া হয় তেতিয়া দিব লাগিব চাই পেলাই। আৰু এতিয়া প্ৰথমতে আমি উতলিবৰ কাৰণে এৰি দিছোঁ। এয়া সম্পূৰ্ণ উতল আহি গৈছে। এতিয়া ইয়াত আমি ধনিয়া পাত দি দিম আৰু ধনিয়া পাত দি পেলাই আমাৰ হৈ যাব এই অমৰাৰ এখন সুন্দৰ আঞ্জা। আৰু বহুতেই ধুনীয়া হয় এই আঞ্জাখন গৰমৰ দিনত দিনৰ সাজত খাবলৈ। আৰু এয়া আমাৰ লাহেকৈ হৈ গৈছে আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। আপোনালোকে ভাল পায় নে নাপায় সেইটোও জনাব। আৰু ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে থাকিলে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম। আজিলৈ সামৰিছোঁ।